একোৱেই কৰিব নোৱাৰোঁ। আমাৰ জনজীৱনত গুৰুজনাৰ সৃষ্টি কিমান আমি সকলোৱে জানো। একচুৱেলি আমাৰ নতুন প্ৰজন্মই যাতে গুৰুজনাৰ সৃষ্টিটো কেতিয়াও পাহৰি নাযায়, পৰিচালিত নহয়। আৰু দ্বিতীয়তে মই ক'ব বিচাৰিছোঁ আমাৰ মানে গোটেই আমাৰ অসমবাসীলৈ আমাৰ আহ্বান যে আমাৰ ইয়াৰ উদ্যোগৰ মাত্ৰ প্ৰয়াস আপোনালোকেও কৰক, নিজৰ নিজৰ জেগাত কৰক, যাতে আমাৰ গুৰুজনাৰ এই যিমান অমোঘ সৃষ্টি আছে সমাজৰ একেবাৰে গুৰি শিপালৈকে যাতে বৈ যায়, গুৰুজনাৰ সৃষ্টিবোৰ আকৌ নতুনকৈ প্ৰাণ পাই উঠক, সকলো সমাজত গুৰুজনাৰ সৃষ্টিবোৰ বিৰোধী হওক। আৰু আমাৰ দ্বিতীয় পৰিকল্পনা আছে আজিৰ দিনটো আমি এখন নাটকো মেলি আগন্তুক আমাৰ গুৰুজনাৰ যি সংকট উৎসৱ আহি আছে তাত আমি এখন নাটক আদি এই সকল নতুন শিকাৰুৰ দ্বাৰা আমি